হাই হেল্ল' নমস্কাৰ পোনপ্ৰথমতে পংকজ আছামিছলৈ স্বাগতম। আজি হৈছে কৃষ্ণৰ জন্ম অষ্টমী। সেইকাৰণে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বৰপেটা সত্ৰ, মানে কি তাত কৃষ্ণগুৰুৰ আশ্ৰম আছে। বলকচোন বলক একবাৰ আমি সেই কৃষ্ণগুৰুৰ আশ্ৰম এখন এবাৰ চাই আহোঁ। মোৰ লগত আছে দুজন লগ, সেই দুও যাব মোৰ লগত। বলক। এতিয়া মানে ঘৰৰ পৰা আমি ওলালোঁ, মানে আৰু বেছি দূৰ নাই, মিনিমাম 15-20 কিলোমিটাৰমান আমাৰ ঘৰৰ পৰা হয়। এতিয়াতো আমি গৈ আছোঁ, চাই থাককচোন ভিডিঅ'টো। মানে গাড়ীৰো তেল নাই ৰ'ব, পিছত আৰু ঠেলাব লগা হ'ব। তথাপিতো মানে কি মই গাড়ীৰ তেল অলপ ভৰাই লওঁ ৰ'ব। তেলটো বাৰু ভৰালোঁ দিয়ক, এতিয়া বলক আৰু যাই থাকোঁ আৰু। আহি পালোঁ ৰ'ব। মই মানে হেলচা অলপ ৰখিলোঁ, অলপ জিৰালোঁ। মানে কি তামোল এখন খাবৰ মন গ'ল, মানে কি তামোলখন নহ'লে আৰু গাড়ী চলাবও নোৱাৰি, সেইবাবে ৰখিলোঁ। কিন্তু আৰু এটা কথা, মই মানে কি জীৱনৰ প্ৰথমবাৰৰ বাবে মই মানে কি নলবাৰীৰ বাহিৰত মানে কি মই ব্লগ বনাব আহিছোঁ। কিবা নাকমান ভুল হ'লে আৰু ক্ষমা কৰি দিব অলপ। মানে তামোলখন খালোঁ ৰ'ব, খাই কেনে ভালেই লাগিল। আৰু এতিয়া বলক, এতিয়া আৰু আমি আৰু যাত্ৰা আৰম্ভ কৰোঁ বলক। আহি পাই গ'লোঁ আমি সৰ্থেবাৰী। সৰ্থেবাৰীৰ পৰা আৰু বেছি দূৰ নহয়, 3-4 কিলোমিটাৰমান হ'ব। সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকক, আচল মজাটো পাব কৃষ্ণগুৰু আশ্ৰমতে। বলক যাওঁ, বেছি দেৰি নকৰোঁ আৰু। আহি আমি পাই গ'লোঁ সেই কৃষ্ণগুৰুৰ আশ্ৰমখন। বলকচোন বলক, আমি ভিতৰলৈ যাই কিনে একবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি এক ধুনীয়া পৰিৱেশ নহয়, চাওকচোন। এইটো হৈছে খাল, এইটো মন্দিৰ। তালৈকে আমি যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি এক ধুনীয়া দৃশ্য, কি এটা ভাল লগা পৰিৱেশ। তো বলক এতিয়া আমি তালৈকে যাওঁ। কেনে গৰম লাগিছে। গৰম ধুনীয়া। এইখন এখন পাৰ্ক, মানে ইয়াতে মানে মানুহে ইয়ালৈ আহিলে ইয়াতে ফটো উঠে, মানে ভাল হয় আৰু ফটো উঠাৰ জেগাটো। বাপৰে যি গৰম ৰ'দ। এই চাওকচোন, এই তলাখন মানে ৰ'দ পৰি মানে গৰম হৈ গৈছে। খালী ভৰি আহিব লগা মানে হৈছেতো। আহি তাৰমানে কি হ'ল, আমাৰ ইয়াতে মানে কি কেমেৰা এলাউ নাছিল। মানে কি তাৰপিছত এজন মানুহে মোক ৰখাই কিনে সুধিলে যে কি কৰিবা। তাৰপিছত মই মানে কি ক'লোঁ যে অলপ এটা ভিডিঅ' বনাম। কিন্তু তাৰপিছত ক'লে যে তুমি মেইন কাৰ্যালয়ৰ পৰা এটা পাৰ্মিশ্যন লৈ আহা। পাৰ্মিশ্যনটো আপোনালোকৰ বাবে ল'লোঁ, লৈ কিনে এতিয়া বলক আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। কি এক সুন্দৰ পৰিৱেশ চাওকচোন। এই মাছ চাওক, এই মাছবিলাক, এইটো বোধকৰো জাপানী কৱে বুলি কয় নেকি। কি এক সুন্দৰ পৰিৱেশ। এই তালৈকে যাবলৈ চেষ্টা কৰিম ৰ'ব, তাত ধুনীয়া আৰ্ট কৰিছে। এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই। সেইখন মানে হয়, ইপিনে আছে কীৰ্তন গৃহ। আপোনালোকক তালৈকে যাই কিনে দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন বলক, আমি এই কীৰ্তন গৃহটোলৈ যাই এবাৰ আপোনালোকক দেখুৱাওঁ। সেইটো ৰ'ব, কীৰ্তন গৃহ। কি ধুনীয়াকৈ সজাইছে চাওকচোন। ইয়াতে ধুনীয়া পাৰ্কো আছে, ইয়াতে ফটো উঠে।
মানে এইটোৱে সেইটো মানে ইয়াৰে এইটোৱে ডাঙৰ বুলি কয়, এইটোক কয় যে কীৰ্তন গৃহ বুলি কয়। এই কীৰ্তন গৃহটো সকলোতকৈ ডাঙৰ, তাৰমানে ইয়াৰে এইটোৱে মেইন আৰু চাওকচোন। তাত ভক্তসকলে মানে কি হেৰি কৰি আছে, পাঠ কৰি আছে। ডাঙৰ চাওকচোন, তাত ভক্তসকলে মানে কি কৃষ্ণক আৰাধনা কৰি আছে। এতিয়া আমি সেই আৰ্ট কৰা জেগাডোখৰ দেখুৱাম, বলকচোন তালৈকে যাওঁ। কি ধুনীয়াকৈ আৰ্ট কৰিছে ন, চাওকচোন। এইটো ঘোঁৰা নে ঘোঁৰা, মানিব লাগিব কিন্তু ইহঁতক, ধুনীয়া আৰ্ট কৰিছে, কিন্তু ধুনীয়া আৰ্ট কৰিছে দিয়ক ন। আচ্ছা, এইটো পুখুৰীটোৰ নাম দিছে আকাশী গংগা। আকাশী গংগা যেন লাগেও, কিন্তু কি এটা সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিলে আপোনালোকে নিজে গম পাই যাব কি এটা সুন্দৰ পৰিৱেশ। ইয়াত মানে বহুত আৰু কিবা ভাল ভাল বস্তু আছে। ইয়াত মানে কি আজি দেখুৱাব নোৱাৰিম, কাৰণ ইয়াতে আজি মানে নহয়, কেমেৰাটো বহুত দিনে হ'ল এলাও নাই। সেইবাবে যিখিনি মই আপোনালোকক দেখুৱালোঁ, সেইখিনি বহুত ৰিকুৱেষ্ট কৰি আপোনালোকক মই দেখুৱালোঁ। কিন্তু এবাৰ আপোনালোকে নিজে এবাৰ আহি চাই যাব। ইয়াতে মানে আহিব, মানে ইয়াত ধুনীয়া, বিৰাট ভাল লাগে আৰু ইয়াৰ এই পৰিৱেশবিলাক। তো আজিলৈ আৰু ইমানে। কিবা এটা খাই লৈ আমি এতিয়া ঘৰলৈ যাওঁ বাৰু। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। কিন্তু মোৰ ভিডিঅ' বহুতে চাই আছে, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।